এদিনাখনৰ কথা। এজন ভিক্ষাৰী এদিন ৰাতিপুৱাই ঘৰৰ পৰা ওলাল। সেইদিনা উৎসৱৰ বতৰ আছিল। গাঁওখনত বহুত ভিক্ষা পোৱাৰ সম্ভাৱনা আছিল। তেওঁ ভিক্ষাৰ মোনাটোত অলপমান চাউল ঢালি আনিছিল। সেইখিনি তেওঁ এইবাবেই আনিছিল যাতে মানুহে ভাবক যে তেওঁক আৰু কোনোবাই ভিক্ষা দান কৰিছে। ওলাই আহিয়ে সন্মুখত দেখিবলৈ পালে যে ৰজাৰ ৰথ এইফালে আহি আছে। তেওঁ ভাবিলে, আজি ৰজাৰ পৰা ভাল ভিক্ষা পাম। ৰজাৰ ৰথখন তেওঁৰ ওচৰত আহি ৰৈ গ'ল। ভিক্ষাৰীজনে ভাবিলে, ধন্য আজি মোৰ কপাল। কিয়নো এদিনো ৰজাৰ পৰা ভিক্ষা পোৱা নাছিলোঁ আজিলৈকে। সদায় দুৱৰীয়ে বাহিৰৰ পৰাই তেওঁক উভতাই পঠায়। আজি ৰজাই নিজে আহি তেওঁৰ সন্মুখত ৰৈ গ'ল। কিন্তু অকস্মাতে ৰজাই ৰাক্ষসৰ দৰে আহি তেওঁৰ সন্মুখত থিয় দিলে আৰু ক'বলৈ ধৰিলে যে আজি মই তোমাৰ পৰা ভিক্ষা বিচাৰিছোঁ। ৰজাই ভিক্ষাৰীজনক ক'লে যে আজি গোটেই ৰাজ্যতে বহুত ডাঙৰ সংকট আহিছে। সেইকাৰণে জ্যোতিষীয়ে কৈছে যে সংকটৰ পৰা মুক্ত হ'বৰ কাৰণে মই সকলোবোৰ ত্যাগ কৰি এজন ভিক্ষাৰীৰ দৰে ভিক্ষা গ্ৰহণ কৰি আনো, তেতিয়াহে এই সংকটৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ। আজি তোমাক প্ৰথম লগ পাইছোঁ, সেইকাৰণে মই তোমাৰ পৰা ভিক্ষা বিচাৰিছোঁ। যদি তুমি মোক একো নিদিয়া তেতিয়া দেশৰ সংকট শেষ নহ'ব। সেইকাৰণে তুমি মোক কিবা হ'লেও ভিক্ষা হিচাপে দিয়া। ভিক্ষাৰীজনেতো সদায় ভিক্ষা বিচাৰিহে ফুৰিছিল, দিয়াৰ কথাটো কোনোদিনে ভবাই নাছিল। তেওঁ চিন্তাত পৰি গৈছিল, আজি কেনেকুৱা সময় আহি পালে। এজন ভিক্ষাৰীৰ পৰা ভিক্ষা বিচাৰি আছে। তেওঁ মানা কৰিবও নোৱাৰে। বৰ কষ্টেৰে এটা চাউলৰ দানা উলিয়াই ৰজাক দি দিলে। ৰজাই সেই এটা চাউলৰ দানাকে লৈ সন্তোষ মনেৰে আগুৱাই গুচি গ'ল। সকলোৱে ৰজাক বহুত ভিক্ষা দিবলৈ ধৰিলে। ভিক্ষাৰীজনৰ চাউলৰ এটা দানা দি নিজকে বহুত কম দিয়া যেন লাগিল। যিয়েই নহওক সন্ধিয়া তেওঁ ঘৰলৈ আহিল। যেতিয়াই ভিক্ষাৰীজনৰ পত্নীয়ে ভিক্ষাৰ জুলুঙাটো মেলিলে, তাত এটা সোণৰ চাউল লক্ষ্য কৰিলে আৰু ভিক্ষাৰীজনক কথাটো সুধিলে। তেতিয়া ভিক্ষাৰীজনে কান্দিবলৈ ধৰিলে। যেতিয়া তেওঁৰ পত্নীয়ে কন্দাৰ কাৰণ সুধিলে, তেতিয়া তেওঁ সকলো কথা খুলি ক'লে আৰু ক'লে, তুমি জানানে, যিটো আমি দান কৰোঁ সেইটো আমাৰ বাবে সোণৰ হৈ পৰে আৰু যিটো আমি সঞ্চয় কৰোঁ সেইটো চিৰদিনৰ বাবে মাটি হৈ যায়। সেই ভিক্ষাৰীজনে ক'লে, মই মাত্ৰ এটাহে চাউলৰ দানা দান কৰিছিলোঁ আৰু মাত্ৰ এটাহে সোণৰ চাউল ঘূৰাই পাইছোঁ। সেইকাৰণেই মই কান্দি আছোঁ। সেইদিনাৰ পৰা ভিক্ষাৰীজনে ভিক্ষা বিচৰা বন্ধ কৰি দিছিল আৰু কৰ্ম কৰি পৰিয়ালৰ পোহপাল দিবলৈ ধৰিলে। যিজন মানুহে আগতে হাত মেলি ভিক্ষা বিচাৰিছিল, তেওঁ এতিয়া দুহাতেৰে দান দিবলৈ ধৰিলে আৰু লাহে লাহে সেই দিনবোৰ পাৰ হ'বলৈ ধৰিলে। যিবোৰ মানুহে তেওঁৰ পৰা আঁতৰি থাকিব বিচাৰিছিল, সেইবোৰ মানুহে তেওঁৰ ওচৰত আকৌ আহিবলৈ ধৰিলে। যি মানুহৰ আনক দান কৰাৰ প্ৰবৃত্তি থাকে, তেওঁৰ ওচৰত একো বস্তুৱেই অভাৱ নাথাকে আৰু যাৰ কেৱল লোৱাৰ মনোবৃত্তিহে থাকে, তেওঁৰ কেতিয়াও অভাৱ পূৰ নহয়।